কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম সেইকাৰণে ভাবিলোঁ আজি থিয়েটাৰ চাওঁগৈ বুলি। আজি নহয় যোৱাকালিৰ পৰা থিয়েটাৰ আৰম্ভ হৈছে, 3দিনীয়া থিয়েটাৰ। আজি ছেকেণ্ড আৰু কালিলৈ যাম। যিহেতু টিকেট লোৱা আছে, টিকেটটোতো এনেই কিয় ৱেষ্ট কৰোঁ, সেইকাৰণে আটাইকেইদিনে যাব লাগিব। মা দেউতা এনেও চাই ভাল নাপায়, নাযায় আৰু ঘৰতে থাকিব। আমি দুজন ওলাইছোঁ। তাৰপিছত দাদা বহুত যাব, লগে ভাগে যাম। কালিখনতো চাই ভালেই লাগিলে, আজিও ভাল লাগিব বুলি ভাবিছোঁ আৰু সেয়ে গৈ আছোঁ। ওলাই মেলি ৰেডি এতিয়া যাওঁ। আজি মানে ছেকেণ্ড দিন যে, আজি অলপ জল্দিৰ পৰা মানে সোনকালে ষ্টাৰ্ট হ'ব বুলি শুনিছোঁ আৰু সেইকাৰণে সোনকালে ওলাইছোঁ। 6:40 হৈছে আৰু ওচৰতে পামগৈ আৰু 10 মিনিটমান লাগিব। খোজেৰে যাম, গাড়ী মানে পাৰ্ক কৰিবৰ কাৰণে দিগদাৰ হয়, সেইকাৰণে এইবিলাক নিনো আৰু। ছাতি এটা লৈ যাম, বতৰটো বহুত বেয়া যে, বৰষুণ দিব পাৰে কি ঠিক। কিন্তু বসন্ত বিন্দুৰ ধ্বংস মই আনন্দ পাইছো। বসন্ত বিন্দু, তুমি আৰু চলিবা। মোৰ ভাইটোক আত্মহত্যা কৰিবলৈ তুমি যেনেকৈ বাধ্য কৰাইছিলা, ঠিক তেনেকৈ তোমাক আত্মহত্যা কৰিবলৈ মই বাধ্য কৰাম। মই নিজ সন্তানৰ ধ্বংসযজ্ঞ জানো নিজ চকুৰে চাব পাৰিবা। চাবলৈ সাজু হৈ থাকা। গংগা গংগা গ'ল, এইবাৰ যমুনা যাব। মোৰ প্ৰতিশোধৰ জুই এটা এটাকৈ পতংগ জপিয়াই জপিয়াই মৰিব। গংগা গংগা মাত হ'ব আৰু সন্তানটো দেউতা তাৰমানে যমুনাক বিয়া কৰাটো খাইনে? বিয়াৰ তাৰিখটো হ'বলৈ বাকী আছে। কিনো কওঁ, অথচ মই গম নাপাওঁ। তহঁতৰ ঘৰখনে গম পাই নে নাপায়? ঘৰত গম নোপোৱাটো বিয়া ঠিক কৰিব পাৰি নেকি? এখন জঘন্য চৰিত্ৰৰে ভৰি থকা এইখনটো এখন ঘৰ নহয়। জঘন্য চৰিত্ৰ? তুমি কাৰ কথা কৈছা? প্ৰথমে তোমাৰ কথা কৈছা আৰু দ্বিতীয়তে গংগাৰ নাম। তাই ক'ত কি কৰি ফুৰিছে কিবা গম পোৱা জানো? কেনেকৈ পেটৰ কোঠা নোমাইছে কিবা গম পোৱা? আৰু তৃতীয়তে যমুনা। আৰু এই আত্মহত্যা কাৰ বাবে কৰিছিল জানো? তোৰ হ'ব লগা এইজন শহুৰৰ বাবে। তোৰ এইজন শহুৰৰ বাবে মোৰ ভাইটোৱে অন্তঃহত্যা হৈছিল। এই সকলো মিছা কথা। আজি মই কম, কিমান দিনে মুখৰ হত্যাত মই মনে মনে আছিল, কিন্তু আৰু নহ'ব। জুই আহি হাত মাৰিহি তেতিয়া আৰু নহ'ব। এই জুই নুমুৱাব লাগিব। যমুনা, তই শুনিয়া তোৰ বাপেৰৰ চৰিত্ৰৰ গোপন কথা আজি মই নিজ মুখে প্ৰকাশ কৰিম। এই মানুহটোৱে মনত মোৰ নামত এখনমান বীৰ হৈ পৰিছে। য'তে ত'তে গতিয়াই মোৰ নামটো বেয়া কৰাৰ আগত মই সকলো তহঁতৰ আগত পৰিষ্কাৰ কৰিম। তুমি আৰু কি পৰিষ্কাৰ কৰিবা? মৰাৰ আগত ভাইটোৱে সকলোবোৰ পৰিষ্কাৰ কৰি থৈ গৈছে।
মানসিক ভাৰসাম্য হেৰুৱা এজনী ছোৱালী কেনেকৈ ঐ কলৈ যাব ৰচোন এনেকুৱা শৰীৰৰ দুৰ্গা পূজা কৰোঁতে এই ওপৰত বহুকেইটা অসুখ জপিয়াই পৰিছিল মা দুৰ্গাই এটা মহিষাসুৰকে বধ কৰিছে কিন্তু আজিৰ পৃথিৱীত সীমা সংখ্যা নোহোৱাকৈ মহিষাসুৰক এইবোৰ ৰেগুলেশ্যন মই একো নাজানো মই ঠিক কৰিছোঁ এইবিলাক তোক ডিউটি কৰি আছো চালা হাৰাম জানা ওইটাকে একেলগে জমাই লাভটো কৰি চালা নদীত উটুৱাই দিম ৰখি যাবা নাই নাই কোন নজনাব প্লিজ হয়তো বহুকেইটা মাৰ্ডাৰ কেছত জড়িত হৈ আছে বহুকেইটা ৰেপ কেছ চালা ৰেপ কলেজত কিছুমান ফুল কুমলীয়া ছোৱালীৰ জীৱন বৰবাদ চালা কেনেকে চেছ কোনে কেছ এনে অৱস্থা মই কি কৰি আছো চাইথা এই আৰম্ভণি মাত্ৰ তহঁতে কেৱল ড্ৰাগছেই নহয় অসমৰ প্ৰাকৃতিক সম্পদ কাঠ কয়লা হাতী কাঠ গড়ৰ খৰ্ব এইবিলাকৰ ব্যৱহাৰ কৰা ফৰ্মুলা বেলেগ মই গছ নুৰো ডাইৰেক্ট ফল খাওঁ আৰু তাৰ পাছত তোমাক চোপা কাটি পেলাওঁ তোমাৰ মই এটাই তাৰিখ দিওঁ আৰু সেইটো তাৰিখতে সেই সকলোৱে মোক অসুখ তোমার বাদে মাথু তোমার বাদে মাথু তোমার বাদে Sorry, ভরা রঙিন পরখেতে হাসুকিয়া মরমে আবুরি আছে গুতুরি আরুহিয়া হুঞ্জে দিয়ারে কিরুকুরি দুহাতে খামুরি নিখিত করে নো দুঃখ বিভীষিকা দেখি বহু দূৰ আহিলো আজি